যদি আপোনাৰ পেআউটত যদি ফেচবুক পেআউটত যদি আপোনাৰ এনেকুৱা নটিফিকেশ্যন দেখাইছে বা এনেকুৱা পেআউটত দেখাইছে তেতিয়া ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাব সো কথাটো কি হ'ল যে 1 জানুৱাৰী আগত যেটো দেখাইছে নটিফিকেশ্যন 1 জানুৱাৰী 2024 চনৰ আগত মানে কি কৈছে ৰিনিউ কৰিব দিছে ৰিনিউ মানে কথাটো গম পাইছে বুজি পাইছে ৰিনিউ মানে কি হ'ল যে আপোনাৰ যি পেআউটত যি আহিছে তা দুটা আছে এটা আছে হ'ল W8 সাৰ্ভিস আৰু এটা আছে W8 ৰয়েলটিজ আপোনাৰ যদি W8 সার্ভিসৰ পেআউটৰ ইনফৰমেশন মানে এটা ইনফৰমেশন হয় ট্যাক্স ইনফৰমেশন হয় ট্যাক্স ইনফৰমেশনৰ যদি আপোনাৰ W8 সার্ভিসত মানে লগইন হৈ আছে বা সাবমিট হৈ আছে তেতিয়া আপোনাৰ সেই এটা দুটা আছে মোৰ দুটা আছে কিন্তু W8 সার্ভিস ঠিক আছে W8 সার্ভিসৰ যি ইনফৰমেশন ট্যাক্স ইনফৰমেশনৰ কাৰণে হে এটো আইছে নটিফিকেশন আৰু সেই নটিফিকেশন এটা ফৰ্ম এখন দিব ফৰ্মখন মানে ট্যাক্স ইনফৰমেশনৰ ফৰ্ম দিব আৰু ফৰ্মখন কি কৰিব লাগিব সাবমিট কৰিব লাগিব ঠিক আছে মই আপোনালোকক স্ক্ৰিন ৰেকৰ্ড হয় ধুনিয়াকৈ দেখুৱাই দিম আপোনালোকে ভিডিঅটো স্কিপ কৰিব শেষলৈকে চাব তাৰমানে কি হ'ল বস্তুটো যেটো পেআউটৰ প্ৰবলেম আহিছে সেইটো 1 জানুৱাৰী আগত কৰিছে বহুত সময় আছে তথাপি কৰি লওক বৰ্তমান এতিয়া সময় থাকতে তো স্ক্ৰিন ৰেকৰ্ডৰ হয় আপোনালোকক দেখুৱাই দিছো তথাপি স্ক্ৰিন ৰেকৰ্ডটো অকমান কৰিবৰ কাৰণে অকমান অসুবিধা হৈছিল তথাপি আপোনালোকে ভালকৈ চাই ল'ব প্ৰথমতে আপোনালোকে W8 সার্ভিসত ক্লিক কৰিব ক্লিক কৰাৰ পিছত কন্টিনিউ কৰিব কন্টিনিউ আৰুবা কৰিব কন্টিনিউ কৰাৰ পিছত আপোনালোক যিমানখিনি দিছিলে আগত যিমানখিনি ফিলআপ কৰিছিলে সেই সকলোখিনি আহি যাবগৈ আহি যোৱাৰ পিছত তলৰ ফালে আকৌবাৰ সাইন কৰিব লাগে ঠিক আছে সাইনটো দেখিছে নে এটা আকৌবাৰ সাইন কৰিব লাগিব সাইন কৰাৰ পিছত তেতিয়া আপোনাৰ ৰিভিউ হ'ব এই দেখিছে নে সাইনটো ক'ত কৰিব লাগে সিগনেচাৰ ওপৰত ক্লিক কৰিব লাগিব এইটো মই ডাইৰেক্ট দিছো যে দেখুৱাই দিছো ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত সাইনটো মাৰিব লাগিব আপোনাৰ যি নাম আছে সেইটো সাইন কৰি দিব আপোনাৰ নামটো হয় আৰু নামটো কৈ দিয়াৰ পিছত ৰিভিউ মাৰিব ৰিনিউ ফ্ৰম কিয় হোৱা নাই কিবা এটা হৈ আছে নিশ্চয় ওপৰলৈ চাওঁ কিবা এটা হৈ আছে হোৱা নাই ওপৰত চাওঁ ওপৰত ইয়েছ ইয়াত ওপৰটো ক্লিক কৰিব লাগিব এইটো ক্লিক কৰিব লাগিব এইটো ক্লিক কৰাৰ পিছত আহিছে না আহিছে ৰিনিউ ফ্ৰম এতিয়া এইটো ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব তাৰ পিছত যিমানখিনি আপোনালোকে এড্ৰেছ দিছিলে সেই গোটেইখিনি আহি যাব অহাৰ পিছত আপোনালোকে ডান মাৰি দিব ডান মাৰি দিয়াৰ পিছত আৰু বা ডান মাৰি দিয়াৰ পিছত ওকে আপোনাৰ W8 সাৰ্ভিসৰ